নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সমান্তৰ প্ৰগতিৰ 5.2 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 6ৰ পৰা আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 6 চাই লোৱা কৈছে কি 11 8 5 2 এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে আমাক পৰীক্ষা কৰিবলৈ কৈছে সো আমাক এটা সমান্তৰ প্ৰগতি দিয়া আছে আমি লিখিব লাগিব দিয়া আছে সমান্তৰ প্ৰগতিটো সমান 11 8, 5, 2 তেনেকৈ ডট ডট দিব লাগিব ইয়াত প্ৰথম পদ a ইজ ইকুৱেল টু 11 ইয়াৰ তলত লিখিব লাগিব সাধাৰণ অন্তৰ d ইজ ইকুৱেল টু 8 - 11 8 - 11 মানে হ'ব -3 ইয়াত আমাক চাব কৈছে -150 সংখ্যাটো এটা পদ হ'ব পাৰেনে আমি লিখিব লাগিব যদি সম্ভৱ হয় ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ nতম পদটো -150 অৰ্থাৎ an is equal to -150 এতিয়া আমি ইয়াত কেলকুলেশ্যন কৰি এনৰ মানটো উলিয়াবৰ কাৰণে চেষ্টা কৰিব লাগিব যিহেতু an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d এতিয়া an ঠাইত বহিব -150 ইকুৱেল টু a প্লাছ মানে 11 প্লাছ n মাইনাছ 1 ইনটু d ইয়াত d ৰ মান হৈছে -3 -150 - 11 equal to n minus 1 into -3 ইয়াত হ'ব -161 is equal to n minus 1 into -3 এতিয়া মই এই গোটেই পাৰ্টটো এফালে আনিম আৰু এই পাৰ্টটো মই ইফালে লৈ যাম অৰ্থাৎ মই পক্ষ হস্তান্তৰ কৰিম n minus 1 into -3 is equal to -161 This implies n minus 1 equal to -161 divided by -3 ইয়াৰ পৰা আমি ইয়াত দেখা পালোঁ ইয়াত মাইনাছে কাট খাই যাব মানে ইয়াত কিমান হ'ব 161 divided by 3 plus 1 তুমি লসাগু আনিম ইয়াত কিমান হ'ব 161 plus 3 অৰ্থাৎ 164 divided by 3 এতিয়া আমি দেখা পালোঁ যে ইয়াত আমি এইটো এটা গোটা সংখ্যাত আমি প্ৰকাশ কৰিব নোৱাৰোঁ সদায় মনত ৰাখিবা এনৰ মান সদায় স্বাভাৱিক সংখ্যা হ'ব লাগিব ইয়াত তোমালোকে লিখিবা যিহেতু এনৰ মান স্বাভাৱিক সংখ্যা নহয় গতিকে -150 সংখ্যাটো প্ৰদত্ত সমান্তৰ প্ৰগতিটোৰ এটা পদ হ'ব নোৱাৰে সদায় মনত ৰাখিবা যদি আমি এনৰ মানটো স্বাভাৱিক সংখ্যা পালোহেঁতেন তেতিয়া -150টো এটা পদ হ'ব পাৰিলেহেঁতেন কিন্তু ইয়াত এটা পদ হ'ব নোৱাৰে এতিয়া মই তাৰ পাছৰ প্ৰশ্নলৈ গৈছোঁ কুৱেশ্যন নম্বৰ 7 তোমালোকে ভালদৰে মন কৰিবা আমাক কুৱেশ্যন নম্বৰ 7 কৈছে কি এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 11তম পদটো 38 আৰু 16তম পদটো 73 হ'লে 31তম পদটো আমাক উলিয়াবলৈ কৈছে তোমালোকে এই প্ৰশ্নটো ভালকৈ মন কৰিলে দেখা পাবা ইয়াত আমাক প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া নাই সেয়ে আমি লিখিব লাগিব ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d আমি যেতিয়া আমাক সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া নাথাকে আমি এনেদৰে লিখি ল'ব লাগিব এতিয়া আমি লিখিম দিয়া আছে 11তম পদ, a11 is equal to 38
ইয়াৰ তলত লিখিব লাগিব 16তম পদ কমা A16 ইজ ইকুৱেল টু 73 ইয়াৰ পৰা প্ৰথমে আমি নিজে কেলকুলেশ্যন কৰি ইয়াৰ পৰা আমি A আৰু D ৰ মানটো উলিয়াব লাগিব আমি কেনেদৰে কৰিম তোমালোকে ভালদৰে মন দিবা যিহেতু A11 ইকুৱেল টু A প্লাছ 11 মাইনাছ 1 ইনটু D এতিয়া A11 ৰ ঠাইত বহিব 38 ইকুৱেল টু A প্লাছ 10D মই গোটেই পাৰ্টটো এফালে আনিম অৰ্থাৎ ইয়াত হ'ব A plus 10D is equal to 38. This implies A is equal to 38 minus 10D. ইয়াত আমি নাম্বাৰিং কৰিব লাগিব 1. আকৌ আমি ইয়াৰ পৰা কি পাম A16 equal to A plus 16 minus 1 into D. এতিয়া A16 ৰ ঠাইত বহিব 73 ইকুৱেল টু A প্লাছ 15D এতিয়া মই গোটেই পাৰ্টটো এফালে আনিম অৰ্থাৎ ইয়াত হ'ব A প্লাছ 15D ইজ ইকুৱেল টু 73 ইয়াৰ পৰা আমি A ৰ মান উলিয়াবৰ কাৰণে চেষ্টা কৰিব লাগিব 73 মাইনাছ 15D ইয়াত আমি নাম্বাৰিং কৰিম 2 এতিয়া আমি 1 আৰু 2 তুলনা কৰিব পাৰিম তুলনা কেতিয়া কৰে যেতিয়া আমি দুটা পক্ষ একে পাব লাগিব চোৱা তোমালোকে 1 আৰু 2 বাওঁফালৰ পক্ষ দুটা একে আছে অৰ্থাৎ দুয়োটাতে A একে আছে এতিয়া আমি লিখিব লাগিব এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ এতিয়া আমি 1 আৰু 2 তুলনা কৰিব পাৰিম এতিয়া আমি 1 আৰু 2 ৰ পৰা কি পাম 38 minus 10D is equal to 73 minus 15D ইয়াত আমি D খিনি সমান চিহ্ন বাওঁহাতে আনিম minus 10D plus 15D is equal to 73 minus 38 এটা 15 minus 10 মানে 5D is equal to 13 minus 8 5 6 minus 3 ইয়াত হ'ব 3 ইয়াৰ পৰা আমি নিজে কেলকুলেশ্যন কৰি পাম D is equal to 35 by 5 is equal to 7 ইয়াত আমি কেলকুলেশ্যন কৰি গম পালোঁ যে ইয়াত D ৰ মান হৈছে 7 এতিয়া আমি D ৰ মান 1 নং বা 2 নং সমীকৰণত বহাব লাগিব ঠিক আছে আমি 1 নং সমীকৰণত বহাম তোমালোকে ভালদৰে লিখি ল'বা এতিয়া D ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ ইয়াত 1 নং সমীকৰণটো হৈছে A is equal to 38 minus 10D অৰ্থাৎ A is equal to 38 minus 10 into D ইয়াত D ৰ মান 7 ইয়াত হ'ব 38 minus 70 অৰ্থাৎ ইয়াত হ'ব minus 32 এতিয়া আমি ইয়াত কি গম পালোঁ A আৰু D ৰ মান পাই গ'লোঁ ইয়াত তোমালোকে লিখিব লাগিব এতেকে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ কমা A ইকুৱেল টু প্ৰথম পদ কমা A ইকুৱেল টু minus 32 তাৰ তলত লিখিবা সাধাৰণ অন্তৰ কমা D ইকুৱেল টু 7 যিহেতু আমি এই সমান্তৰ প্ৰগতিটোৰ ক্ষেত্ৰত আমি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰিলোঁ এতিয়া আমাক উলিয়াবলৈ কৈছে 31তম পদ এতেকে ইয়াৰ 31তম পদ কমা A31 ইকুৱেল টু A প্লাছ 31 মাইনাছ 1 ইনটু D অৰ্থাৎ ইয়াত হ'ব A প্লাছ 30D ইয়াত A ৰ মান হৈছে মাইনাছ 32 প্লাছ 30 ইনটু D ৰ মান 7 ইয়াত হ'ব মাইনাছ 32 প্লাছ 210 কি হ'ব 10 মাইনাছ 2 8 10 মাইনাছ 3 7 178 তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পাছত মই কুৱেশ্যন নম্বৰ 8লৈ গৈছোঁ তোমালোকে চাই লোৱা 8 নম্বৰ কুৱেশ্যন আমাক কোৱা আছে এটা সমান্তৰ প্ৰগতিত 50টা পদ আছে অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা কমা n ইকুৱেল টু 50 যাৰ তৃতীয় পদ 12 আৰু শেষৰ পদটো হৈছে 106 এতিয়া আমাক 29তম পদটো উলিয়াবলৈ কৈছে এই প্ৰশ্নটো একেদৰে আমাক প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া নাই সেয়েহে তোমালোকে লিখিব লাগিব ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D ইয়াৰ পাছতে আমি লিখিম দিয়া আছে মুঠ পদৰ সংখ্যা কমা n ইকুৱেল টু n মানে হৈছে নাম্বাৰ অফ টাৰ্মছ মুঠ পদৰ সংখ্যা কমা n ইকুৱেল টু 50
ইয়াৰ তলত লিখিব লাগিব তৃতীয় পদ কমা a3 ইকুৱেল টু 12 অন্তিম পদ কমা l ইকুৱেল টু 106 ইয়াত অন্তিম পদ দি থোৱা আছে 106 এতিয়া আমি ইয়াৰ পাছৰখিনিত কেলকুলেশ্যন কৰিম চাবা তোমালোকে ভালদৰে মন কৰিবা যিহেতু a3 ইকুৱেল টু a প্লাছ 3 মাইনাছ 1 ইনটু d এতিয়া a3 ঠাইত বহিব 12 ইকুৱেল টু a প্লাছ 2d এতিয়া আমি লিখিম a প্লাছ 2d ইজ ইকুৱেল টু 12 This implies a is equal to 12 minus 2d. আমি ইয়াত নাম্বাৰিং কৰিব লাগিব 1. আকৌ l equal to l ৰ ফৰ্মুলা হৈছে a plus n minus 1 into d. তে l ৰ ঠাইত বহিব 106 equal to a plus আমি a মান নাজানো n ৰ মান 50 minus 1 into d. অৰ্থাৎ 106 ইজ ইকুৱেল টু a প্লাছ 49d এতিয়া তোমালোকে ভালদৰে মন কৰিবা a প্লাছ 49d ইজ ইকুৱেল টু 106 দিছ ইমপ্লাইজ a ইজ ইকুৱেল টু 106 মাইনাছ 49d আমি ইয়াত নাম্বাৰিং কৰিব লাগিব 2 তোমালোকে ভালদৰে মন কৰা এতিয়া আমি 1 আৰু 2 তুলনা কৰিব পাৰিম কাৰণ 1 আৰু 2 তোমালোকে যদি ভালদৰে লক্ষ্য কৰা দেখা পাবা ইয়াত দুটা পক্ষ একে আছে অৰ্থাৎ ইয়াত a একে আছে এতিয়া আমি 1 আৰু 2 তুলনা কৰিম এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ বা এনেকৈ লিখিব পাৰা তোমালোকে এতিয়া 1 আৰু 2 তুলনা কৰি পাওঁ এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ কি পাওঁ 12 minus 2d is equal to 106 minus 49d এতিয়া আমি d খিনি সমান চিহ্নৰ বাওঁহাতে আনিম অৰ্থাৎ minus 2d plus 49d is equal to 106 minus 12. 47d is equal to 94. ইয়াৰ পৰা আমি d ৰ মান উলিয়াম d is equal to 94 divided by 47 is equal to 2. অৰ্থাৎ আমি ক্যালকুলেশ্যন কৰি গম পালো ইয়াত d ৰ মান হৈছে 2. এতিয়া আমি d ৰ মান 1 বা 2 নং সমীকৰণত বহুৱাব লাগিব ঠিক আছে মই d ৰ মান 1 নং সমীকৰণতে বহুৱাম এতিয়া d ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ এতিয়া আমি 1 নং সমীকৰণটো লিখি লম a is equal to 12 minus 2d a is equal to 12 minus 2 into d d ৰ মান হৈছে 2 অৰ্থাৎ আমি লিখিম 12 minus 4 মানে হৈছে 8 আমি লিখিব লাগিব এতেকে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ কমা a is equal to 8 সাধাৰণ অন্তৰ কমা d is equal to 2 যেহেতু আমি এইখিনিলৈকে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব পাৰিলো সেয়েহে আমি 29তম পদটো নিৰ্ণয় কৰিব পাৰিম এটা তোমালোকে লিখিব লাগিব এতিয়া 29তম পদ comma a29 equal to a plus 29 minus 1 into d অর্থাৎ a মান হব 8 plus 28d 8 plus 28 into d d ৰ মান 2 8 plus 8 দুগুণ 16 6 ইকুৱেল 1 2 দুগুণ 4 1 5 অৰ্থাৎ আমি ক্যালকুলেশ্যন কৰি গম পালো যে a29 ইকুৱেল টু 64 তোমালোকে নিশ্চয় এইখিনিলৈকে বুজি পাইছা এইখিনিলৈকে ইয়াৰ পাছৰ প্ৰশ্নখিনি মই পৰৱৰ্তী ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ